এন্ট্ৰি পাইছে এফালে মাষ্টনী বাইদেউ আছে পুৰা চাদৰ মেখেলা পিন্ধাকে আজি আকৌ একেবাৰে চাদৰ মেখেলা এৰিলো গুণগুণৰ সদায় ট্ৰেজেডিত থাকে আজি দেখিছে নাই আজিও ট্ৰেজেডিটা শুই আছে গুণগুণিবা উঠাই গুণগুণি বলে হাঁহিলেও ধুনীয়া লাগে ও মা ধুনীয়া লাগে হাঁহিলেও ধুনীয়া লাগে আজি ভিডিঅটো দেখিছে না কমেন্ট হেতুটো কাৰণে মই ক'লো এতিয়া কোন ফালৰ পৰা যাব ছোৱালীবোৰে হাঁহিলেও কিবা এটা ধুনীয়া লাগে যে পদ্মাই কক আপুনিতো বহুত দিন গুণগুণৰ লগত শ্বুটিং কৰিছে মানে আমাৰ প্ৰিয়ংকা কেটামান আমাৰ প্ৰিয়ংকা দুজনী আছে মানে আমাৰ আপোনাৰ ছোৱালী প্ৰিয়ংকা এই গৰাকী ওচৰলৈ পঠাই দিছো একদম টেনচন নাই প্ৰিয়ংকাৰ কেটামান ভাল গুণ আৰু প্ৰিয়ংকাৰ কেটামান বেয়া গুণ মানে আমাৰ গুণগুণ বা প্ৰিয়ংকাৰ মানে আমাৰ গুণগুণৰ ভাল গুণ হ'ল যে তাই ছোৱালীজনী খুব ইন'চেণ্ট তাৰপিছতে ছোৱালীজনী খুব ডিচিপ্লিন তাইক সময়মতে আহে ধুনীয়াকৈ কাম কৰে এণ্ড দেন খুব কোঅপাৰেটিভ কামত ধুনীয়াকৈ সহায় সহযোগিতা কৰে ইভেন আমি ডিছকাছো কৰোঁ কিছুমান কথা আৰু ইভেন এতিয়া তাৰমানে গুণগুণ মোৰ মানে ছোৱালীতকৈ বেছি অকণমান ফ্ৰেণ্ড যেন লগা হৈছে গতিকে আমি মানে সুখ দুখৰ কথাও এতিয়া আমি পাৰ্চনেল কথাবিলাকো টপিক গ'ল বেলেগ টপিক পাই দিয়ে মানে একেবাৰে ভাল আৰু তাই বেয়া গুণ কি আছে বেয়া গুণ হ'ল যে তাই মাজে মাজে ক'বালৈ যাবলৈ বিচাৰে নেকি ক'বালৈ যাবলৈ বিচাৰে নেকি মাজে মাজে ক'বালৈ যাবলৈ বিচাৰে আৰু কাৰ লগত আমাৰ তাৰপিছত আকৌ গুণগুণৰ মই একদম বেয়া গুণটো কওঁ যে তাই এতিয়ালৈকে তাৰমানে এটাও ল'ৰা পঠোৱা নাই অথচ ইমান ধুনীয়া ছোৱালীজনী দেখিবলৈ ধুনীয়া তাই হাঁহিলেও মৰম লাগে তাই কান্দিলেও মৰম লাগে অথচ এতিয়ালৈকে জীৱনত বয়ফ্ৰেণ্ড নাই গতিকে অ'পেন হৈ আছে চিংগল হৈ আছে চবেই এটেক কৰিব পাৰে এইটো বেয়া গুণ তাই বিয়াৰ বয়স হৈছে ইনষ্টাগ্ৰামত মেছেজ কৰি দিয়ক চবে এতিয়া গুণগুণে কওক আমাৰ পদ্মা মানে এই ডাংকাটি পদ্মাৰ বেয়া গুণ আৰু ভাল গুণ বেয়া গুণৰ পৰাই কওঁ নেকি বেয়া গুণটো হ'ল কিছুমান নাখাবলগীয়া বস্তু কিছুমান খাই আমি কওঁ নাখাবলৈ দুদিনৰ কাৰণে নাখায় কিন্তু আকৌ গৈ পেলাই টোপোলাটো উলিয়াই সেইটো এটা বেয়া গুণ তাৰপিছত আৰু বেয়া গুণ বৰ মেকআপ চেকআপ নকৰে সদায় এনেকৈ চিম্পল হৈয়ে থাকে কেতিয়াবা অলপমান মেকআপ কৰি যাব লাগে ন ধুনীয়া হৈ যাব লাগে কিন্তু বাৰ চিম্পল লুকতে ভাল লাগে তেওঁ আমিও ভাল পাওঁ তেওঁ নিজেও কমফৰ্টেবল হয় কিন্তু অলপ মেকআপ কৰিলে আৰু ভাল লাগে অকেজনেলি আৰু ভাল গুণটো হ'ল যে বা সেয়া তেওঁ কোৱাৰ দৰে একদম বহুত ফ্ৰেণ্ডলি হৈ যায় বহুত বেছি ফ্ৰেণ্ডলি হৈ যায় সেইটো কাৰণে আমাৰ চিনবোৰ কৰাটো বহুত সুবিধা হৈ যায় আৰু আমি বহুত ডিছকাছ কৰোঁ বহুত চিনবোৰ ডিছকাছো কৰোঁ সেনেকৈ আৰু সেইটো সুবিধা আমাৰ স্ক্ৰিপ্ট ৰাইটাৰো দিছে যে আমি ডিছকাছ কৰি পেলাই আমি সেয়া কৰোঁ আৰু ভাল গুণ হৈছে বাৰ ভাল গুণ বিচাৰি আছে ইমান ভাল গুণ চব অভাৰলোডেড হৈ গৈছে ওলোৱা নাই চব চবেই ভাল আৰু ভাল গুণ আছে যে হেৰি বা এতিয়ালৈকে তেওঁ যিমান ড্ৰামা তেওঁ যিমান মানে শিকিছে নাটকৰ বিষয়ে বা যিয়ে নহওক চব তেওঁ কয় যে কি শিকিছে কি নাই শিকা এণ্ড সেইটোৰ কাৰণে আমাৰ প্লাছ পইণ্ট কি হয় তেওঁৰ পৰা শিকিব পাৰিছোঁ যে আৰু মই নিজকে মানে আৰু ভাল ডেভেলপ কৰিব পাৰিছোঁ বাৰ লগত থাকি পেলাই এণ্ড সঁচাকৈ মই বাক বহুত ন'টিচ কৰোঁ এণ্ড তেওঁৰ যিমানখিনি ভাল বস্তু আছে সেইখিনি মই আয়ত্ব কৰিব বিচাৰোঁ আৰু সেনেকৈ যদি আপোনালোকে কিছুমান ভাল চিন দেখা পাইছে সেই বাৰ কাৰণে মানে দেখা পাইছে আৰু মানে সেয়াই আৰু বাকী মই এতিয়া সুধিম ডাইৰেক্টৰ দুটা ভাল গুণ দুটা বেয়া গুণ ডাইৰেক্টৰ গৈ লওঁ ডাইৰেক্টৰ যাব লাগিব মাজলৈ যাব লাগিব প্ৰথমতে আপোনাৰ পৰা আৰম্ভ কৰোঁ ডাইৰেক্টৰ মেডাম আছে ডাইৰেক্টৰটো ভাল গুণ চকীখন লৈ লওক আমাৰ টিকলি মিকলি ডাইৰেক্টৰ প্ৰথমতে তাইক দেখিলে ডাইৰেক্টৰ যেন নালাগে সেইটো ভাল গুণ চিৰিয়াছলি কাৰণ সেইটো এটা এক্টৰৰ কাৰণে খুব পজিটিভ হয় কাৰণ আমি ডাইৰেক্টৰক দেখি যদি কপি থাকোঁ প্ৰথমতে তেনেহ'লে আমি কৰিব পৰাখিনিও কৰিব নোৱাৰিম তেনে গতিকে মানে হেৰি আমাৰ মন্দিৰাই ইমান বেছি ৰিলেক্স কৰি দিয়ে আৰু তাইক ইভেন তাইৰ লুকটো ইভেন
গতিকে আমি খুব কমফৰ্টেবল তাইৰ লগত কাম কৰা। তাই সকলো খুব কমফৰ্টেবলি কাম কৰে আৰু খুব টাইমলি এণ্ড খুব মানে হেৰি ডিচিপ্লিনলি খুব আৰু গোটেই বস্তুবিলাক তাই ইমান ৱেল অৰ্গেনাইজ মানে গোটেই বস্তুবিলাক। গতিকে আমি ফিল নকৰোঁ তাৰমানে ইভেন আমাৰ কিবা বেলেগ কাম থাকিলেও তাই সেই কাম কৰাৰ সুবিধাটো দিয়াৰ যিটো দিয়ে যে মানে তাই ধুনীয়াকৈ মিলাই লয় গোটেই বস্তুবিলাক। গতিকে আমি অথচ মোৰ এটা সৰু ল'ৰা আছে ন, গতিকে মোৰ তাৰ কাৰণে আহিবলৈ কেতিয়াবা দেৰি হয় বা হেৰি হয়। গতিকে সেইখিনি বস্তুবিলাক তাই ধুনীয়াকৈ মেনেজ কৰি দিয়ে, কামত হেম্পাৰ নোহোৱাকৈ তাৰমানে তাইৰ কামত হেম্পাৰ নোহোৱাকৈ ইভেন গোটেই কামখিনি যাতে সুকলমে হৈ যায় সেই হিচাপে গোটেইবোৰ কৰে। গতিকে সেইটোতো তাই খুবেই মানে ভাল গুণ আৰু ভাল কোৱালিটি। আৰু বেয়া গুণ হ'ল এইটোৱে যে তাই অকণমান কেতিয়াবা কি হয় দৌৰা দৌৰি কৰিবৰ কাৰণে চিঞৰ বাখৰ কৰি দিয়ে, যাৰ কাৰণে তেতিয়া আমাৰ কপিলে খুব ভয় খাই যায় আৰু সি তেতিয়া গোটেই কামবিলাক আৰু সি জানা কামটো তাৰমানে উল্টা পুল্টা কৰি দিয়ে ছেটত। তো সেইটো তাই বেয়া গুণ। লাইট আনিব পাহৰে, কেতিয়াবা হাঁহ আনিব পাহৰে। তো সেইটো কি কয় মই মানে যেতিয়ালৈকে বেয়া শব্দ এটা দি গালি নিদিওঁ মই তেতিয়ালৈকে চিঞৰটো নামাৰোঁ, এটা গাটো নালাগে চাগে। সেইটো মানে এটা মিনিয়া হৈ গ'ল। আৰু প্ৰণামী বাৰ কথা এটা হয় যে প্ৰণামী বাক যেতিয়া আমি কাষ্টিঙৰ কাৰণে পোৱা হৈছিল আমিতো কেতিয়াও নাভাবোঁ যে প্ৰণামী বাক মোৰ চিৰিয়েলত বা আমি কৰা চিৰিয়েলখনত ল'ব পাৰিম, কিন্তু নহয় আৰু তেনেকৈ সেইটো আৰু যেতিয়া তাৰ প্ৰিয়ংকা কথাটো যেতিয়া আহিব নহয় প্ৰিয়ংকাক ভাবোঁ। প্ৰণামী বা হয় যে মানে ডাঙৰ চিনেমা টিনেমা কৰে এইবিলাক মানে হেৰি বেছিকেলি আৰ্ট মুভি ন, এইবিলাক বেছি কৰিলেতো ভাবাও নাযায়। যেতিয়া অফিচৰ পৰা কলেজ বা প্ৰণামী বা ন মই মানে এনেকুৱা ফিল এটা হৈ যায় আৰু সেই বাহিৰৰ মানুহবিলাকৰ নিচিনা এটা আহি যায়। মই কোৱা নাই যে বাহিৰৰ, মই কাৰো লগত কম্পেয়াৰ কৰা নাই। কি ক'ম মানে মাতিমে নে কথাই পাতিম নে স্ক্ৰিপ্টেই ক'ম নে বেছি ক'ব কিবা মানে এনেকুৱা এটা ফিল আহি যায়। কাৰণ মোৰ ক্ষেত্ৰত মই ইমান একেবাৰে কিছুমান মানুহ ডাইৰেক্টৰ যেনেকৈ একদম ভাবি মেলি প্লেন আৰু মোৰ ইমান তেনেকুৱা নহয় আৰু সেইখিনি সময়ত পঢ়ি ল'লোঁ, তাৰপিছত আহি পেলাই আমি ইয়াতে প্লেন কৰি লওঁ আৰু ডিছকাছ কৰি পেলাই। তো তাৰপিছত যেতিয়া দুদিনমান গ'ল আৰু তাৰপিছত আৰু প্ৰণামী মানে সেই ফিলটো নাই আৰু বন্ধু হৈ গ'ল। গুণগুণে ক'ব ডাইৰেক্টৰ ভাল গুণ বেয়া গুণ বেলেগ ক'ব লাগিব, আছে বহুত আছে। কওক। ভাল গুণ হৈছে বা মই খুব ভাল পাওঁ কোনোবা যদি মোক প্ৰম দিয়ে আৰু প্ৰম দিয়ে মানে ধুনীয়াকৈ প্ৰম দি দিয়ে। এণ্ড মই এই ভিডিঅ'টো হেৰি হোৱাৰ পিছত মই অফিচত আৰু ধুনীয়াকৈ দুটামান খাবলৈ পাম আৰু প্ৰম দিয়া বুলি নহয়। একচুৱেলি আমাৰ লগত সঁচা কথা ক'ব গ'লে আমাৰ মানে লগত টাইম নাথাকে। কাৰণ কি অলপমান সময় থাকে সেইখিনি সময়তে আমি কষ্টিউমেই সলাম নে মেকআপে চেঞ্জ কৰিম নে চুলিয়ে চেঞ্জ কৰিম নে স্ক্ৰিপ্টখনে পঢ়িম নে কি কৰিম নহয়। তো সেইটো কাৰণে টাইমটো মেকআপ কৰিবৰ কাৰণে আমাৰ প্ৰম দিয়া যায়। এইটো মানে অকল ইয়াতেই নহয় বহুততে কৰা হয়। কিন্তু আল্টিমেটলি কি লাগে আৰু চিনটো ভাল হ'ব লাগে, সেইটো আৰু মন দিয়া এটা কমফৰ্টেবল কৰি দিয়ে। আৰু ছেকেণ্ড কথা হ'ল আৰু একো কামৰ কাৰণে বাধা নিদিয়ে, ধুনীয়াকৈ আমাক যে সেইটোতো কোনোৱে কৰিব নিদিয়ে, কিন্তু চিৰিয়েলৰ বাহিৰে চব কৰিব দিয়ে। ৱেব ছিৰিজ হওক, গান হওক, কিবা হওক। যদি গোটেই প্ৰিয়ংকা তুমি কালি ফ্ৰী আছেনে বা মই কালি ফ্ৰী নে ঠিক আছে পৰহি ফ্ৰী আছেনে মই পৰহি ফ্ৰী আছোঁ, ধুনীয়াকৈ মিলাই দিয়ে আৰু এডিটিং মাৰিবলৈ দিয়ে যোনটো নেকি আৰু আই মিছ ডেট অপৰচুনিটি যিহেতু মোৰ বয়ফ্ৰেণ্ড নাই। আচ্ছা তাৰপিছত আৰু কি হ'ল ভাল গুণ হ'ল চিঞৰ বাখৰ কৰে সেইটো বেয়া গুণ হয়, কিন্তু ভাল গুণো হয়। কাৰণ কি চিঞৰিলে কি হয় বহুত এনাৰ্জি পোৱা যায় আৰু সেই এনাৰ্জিটো মানে কাম কৰিলে কাম ফাষ্ট বহুত কাম ওলাই যায়। সেইটো দৰকাৰো হয় এটা সময়ত। আৰু বেয়া গুণ সেইটো ছেম, চবৰে এটা মানে এডভান্টেজ থাকে ডিছএডভান্টেজ থাকে, তো দুটাই মিলি গ'ল। আৰু এটা বেয়া গুণ কি আছে, এটা বেয়া গুণ সেই আৰু চিলাই থাকে বহুত একদম। মাষ্টনী বাইদেৱে এই টপিকটোৰ ওপৰত কি ক'ব? মানে আপোনাক বেলেগকৈ সোধা নাই, আপুনি কি ক'ব এতিয়া? ভাল গুণ যিখিনি ক'লে সেইখিনিয়ে, আৰু চবতকৈ ভাল গুণটো যিটো কৈছে আমাৰ এজ এন আৰ্টিষ্ট আমাৰ ইজি হৈ যায় যে আমাৰ মানে টাইমটো খুব ধুনীয়াকৈ মিলাই দিয়ে। আমি মানে আমাৰ বেলেগ যি কাম হয় সেইখিনি ধুনীয়াকৈ কৰিব পাৰোঁ, মানে একদম ষ্ট্ৰেছ নোহোৱাকৈ বহুত স্মুথলি কৰিব পাৰোঁ। কাৰণ যদি আমি কেতিয়াবা এখনতকৈ বেছি চিৰিয়েল কৰি থাকোঁ বা বেলেগ কাম যেতিয়া লৈ যাওঁ আমাৰ মানে ষ্ট্ৰেছটো বাঢ়ি যায় যেতিয়া অলৰেডি এখনত এংগেজ থাকোঁ। সেইটো খুব ধুনীয়াকৈ মিলাই দিয়ে। সেইকাৰণে মানে আৰু এটা কথা সৰু সুৰা আমাৰ কিছুমান পাৰ্টি হয়, কিন্তু চবৰে পাৰ্টি হৈ থাকে ন, কাৰোবাৰ বাৰ্থডে কাৰোবাৰ কিবা,
বহুত ধুনীয়াকৈ মানে ইনিচিয়েটিভ লয় মানে বাই বহুতৰ নহয় এনেকুৱা মানে কমফৰ্টেবল নহয় বা ইমান ধুনীয়াকৈ ইনিচিয়েটিভ লয় মানে যদি নহ'ল যদি কিবা নিমিলেও তেনেকৈ হ'ব দিয়ক মই বোলে মিলাই দিম বোলে সেই বস্তু মিলি যায় নাই এতিয়াও ইভেন ভিতৰত খানা আমি ৰৈ আছোঁ 3টা বাজি গ'ল ভাত খাবলৈ বিস্কুট খাইছে 3টা বজাত চাহ খাইছোঁ কফি খাইছোঁ তথাপিতো খানা খাম আৰু আমাৰ ঘৰত যি বনাই চব লৈ আনে কেক হওক পিঠা হওক চব লৈ আনে বেকিং শিকিছে সেইটো বনাই অনা হোৱা নাই সেইটো বনোৱা নাই সেইটো বনোৱা হোৱা নাই আমি পাব সেইটো মানে সময় হোৱা নাই সেইটো অলপ টাইম লাগে ন প্ৰেক্টিছ হোৱা নাই প্ৰিয়ংকা মানে আমাৰ মাষ্টৰণী বাইদেউ আজি ৰাতিপুৱা আহি মোক কৈছে যে মোৰ বিয়াখন কেতিয়া কোনো আগ নাই গুৰি নাই ষ্টৰি স্ক্ৰিপ্ট চব নিজেও জানে চব জানে মইতো একো লুকুৱাই নাৰাখোঁ আহি পেলাই কৈছে বোলে মোৰ বিয়া কেতিয়া হ'ব মোক মানুহ এজন দিছে মানে চিৰিয়েলখনত কিন্তু মানুহজনৰ লগত চিনে কৰিব পৰা নাই সেইকাৰণে সুধিছোঁ কেতিয়া আহিব মানুহ চিন কেতিয়া কৰে কাৰণ মই চিন কৰি আছোঁ এতিয়ালৈকে গুণগুণ আৰু পদ্মাৰ লগত এতিয়া মানুহজন দিছে যেতিয়া এতিয়া মানুহজনৰ লগত চিন কৰিব পাব লাগিব ন বিয়া হৈ লাভ নাই পুৰা ভৰ্তি হৈ গৈছে ঘৰটো ইমানেই হৈছে সেইটো এটা কথা বাৰু বিয়াত যদি চিৰিয়েল শেষ হৈ নাজানো কিন্তু আহিব লাগে আৰু কাইলৈ তুমি মানুহজনৰ ধুনীয়াকৈ বাইক এটা লৈ ল'বা সেইজনে আকৌ দিবলৈ টানে মই থাকিম দিয়া দিব মানুহজনটো এতিয়া মোৰো হৈ যাব পাৰে গুণগুণৰ চবৰে লগতে লিপিষ্ট আছে সেইটোতো আৰু গুণগুণৰ চকুতে পাৱাৰ আছে ন মানুহে আকৌ কি গুণগুণৰ মাকৰ লগত সম্পৰ্ক থকা তুমি মানুহজন কোনোৱে দুজনী আছে লাইনত মই অলপমান চকু দিব লাগিব যাক তুমি সহায় কৰি থাকা সিহঁতে বুলি কুঠাৰ মাৰিলে বাৰু যিয়ে নহওক এনেকৈ আমাৰ হাঁহি ধেমালি চলি থাকে ভাল লাগে আৰু ধুনীয়াকৈ আমি কৰি যাওঁ আৰু মাষ্টৰণী বাইদেউ গুণগুণৰ বিষয়ে কি ক'ব গুণগুণৰ বিষয়ে ক'ম নে প্ৰিয়ংকাৰ বিষয়ে ক'ম প্ৰিয়ংকা শইকীয়া প্ৰিয়ংকা শইকীয়াৰ বিষয়ে অঁ প্ৰিয়ংকা শইকীয়াৰ বিষয়ে কওক কাষতে বহি আছে আপোনাৰ কাষতে বহি আছে এয়া আমি এনেকৈ মানে তোৰ ডেমো এটা পালে চাগে মানুহে এনেকৈ হাঁহি ফূৰ্তি কৰি আমি খুব ধুনীয়াকৈ চলি থাকোঁ অকণমান আগতে ইনফেক্ট আমাক একদম আন্দাও জমিছিলে একদম ঘৰৰ কথা চথা ওলাই মেলি আমি সেই তেনেকৈ গছিপ কৰি তেনেকৈও কৰি থাকোঁ আৰু চিনৰ সময়তো আমি চবেই ইজনে সিজনৰ প্ৰতি খুব কোঅপাৰেটিভ কামটো ভাল হওক বুলি আমি চবেই চবকে ছাপৰ্ট কৰোঁ তেনেকৈ কাম কৰিছোঁ আৰু এটা ভাল হৈছে যে আমাৰ মানে মিলি গৈছে গোটেইবোৰ মানে ধুনীয়াকৈ মিলি গৈছে গতিকে কাম কৰিবলৈও ভাল লাগিছে